নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই অসমীয়া জ্ঞান চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ৰঙা কৰি ছাবস্ক্ৰাইবটি দবাই দিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফখৰুদ্দিন আলি আহমেদ। তেখেত গুৱাহাটীৰে নিবাসী হয়। ২ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভানুমতী। ৩ নম্বৰ, প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। আপোনালোকে জানে যদি উত্তৰটো কওকচোন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। এতিয়া আহক ৪ নম্বৰ প্ৰশ্নটোলৈ। প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ীগৰাকীৰ নাম কি? আপুনি জানেনে বাৰু? আৰু এইজনৰ নাম হ'ল ভোগেশ্বৰ বৰুৱা। ৫ নম্বৰ প্ৰশ্ন, কনকলতা কোন আন্দোলনত আৰু কিমান চনত শ্বহীদ হৈছিল? কনকলতা বৰুৱা আমাৰ দেশৰ হকে শ্বহীদ হোৱা এগৰাকী মহিলা আৰু তেওঁ শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল আৰু এই আন্দোলন 1942 চনত হৈছিল।